Hey guys, welcome back to my channel. বৰ্তমান এতিয়া ৰাতি হৈছে 8:30 মান বাজিছে আৰু মই ওলাই আহিছোঁ বাহিৰত। আহিছে বাহিৰত আন্ধাৰ, ইয়াত লাইট জ্বলি আছে আৰু ইয়াত জোন ওলাই আছে। মই আহিছোঁ বাহিৰত, ঠাণ্ডা বতৰ কিন্তু ঠাণ্ডা লগা নাই, যিহেতু এতিয়া ইমান ঠাণ্ডা অহা নাই। চ' অলপ বাহিৰত ওলাব পাৰিছোঁ হাফ পেণ্ট পিন্ধি, উইথ হাফ চোলা পিন্ধি। ইমান ঠাণ্ডা লগা নাই আজি, যিহেতু কুঁৱলী পৰিছিলে কিন্তু ৰাতিপুৱা আজি বহুত কুঁৱলী পৰিছিলে। তথাপিও আজি দুয়োজনে জেকেট পিন্ধিবলগীয়া হৈ গৈছিলে। তো জেকেট পিন্ধি গ'লোঁ আৰু গৰম লাগিলে ভিতৰত সোমাওঁতে, যেতিয়া বিশালৰ ভিতৰত গৰম এ চি চলি থাকে, গৰম এ চি ভিতৰত গৰম এনেও, তো খুলিব লগা হ'ল। ভিতৰততো পিন্ধিব নোৱাৰি, আপুনি ঠাণ্ডা দিনত সুদা টি চাৰ্ট পিন্ধিও তাত গৰম লাগে বিশালত। চ' খুলিব লগা হ'ল আৰু আজি সোনকালে গ'লোঁ, ভিজিট আহিলে আৰু কি ক'ম আৰু সোনকালে গুচি আহিলোঁ। সোনকালে গ'লে দেখিব, নেদেখে, সোনকালে আহিলে দেখিব। টাইমমতে আহিছোঁ, 9 ঘণ্টা কাম 10 ঘণ্টা কৰি গুচি আহিছোঁ, তথাপি ফোন আহিব। কি ক'ব আৰু, হয় নাই? ইমানটোৱে আৰু, প্ৰাইভেটত কৰিলে সেইটোৱে বেয়া। আৰু এয়া জোন, আৰু আমাৰ এইফালে ফুল লাগি আছে, নাৰ্জী ফুল হয়, তুলসী গছ। সেইটো ঘৰ বনাই থকা হৈছে আৰু হোৱাগৈ নাই আৰু। এইফালে পানী আছোঁ এনেকেই ওলাইছে এটা দুটা তৰা, সেইয়া এটা ডাঙৰ তৰা ওলাইছে, সেইয়া এটা তৰা এটা ওলাই আছে ডাঙৰকৈ। হ'ব আৰু ন, ইমানটোৱে, বাই বাই।